জানে মনলে উভতি আহে লৰালি তোৰে মোৰে এটি ধেমালি আছিলো তোৰে মৰমতে খেলি মোৰো ভাল লাগে তাকে সুৱৰি মনলে উভতি আহে লৰালি তোৰে মোৰে এটি ধেমালি সমনীয়াৰ লগত খেলা খেলি সেই দিনবোৰ নেপাও বিচাৰি আজি সকলোৱে নস্কুল 1 2 3 4 চবে মিলি শাৰী পাতি প্ৰাৰ্থনা সময়ত মনে মনে দিও হাঁহি অতীতে ৰাখি ধৰি বহুতৰে এনাজৰি নেযাবা পাহৰি কেতিয়াও সেই দুষ্টালি সৰুতে শিকিছিলো চবে আমি ভাই ভনী তথাপি হাতত বান্ধা নাই মোৰ কোনো ৰাখি আবা কাবাডী চুৱা চুই চুৰ পুলিচ দেউতাৰ পিঠিত উঠি কেতিয়াবা দিও মালিচ কৰি দিও কেতিয়াবা দেউতা জোতা পলিচ পাৰ হল বয়স এতিয়া তাৰ 48 এনেকে কেনেকে পাৰ কৰো জীৱন হাকো কল্পনাৰ ৰঙেৰে সপোনবোৰ মই আকো সনৱালী শৈশৱ দিনবোৰ চব এৰি গোটেইবিলাক এদিনে আছোন আৰু ধৰি সময়ো নৰখে বিকাশে দহন মাতিছে দিনবোৰ চব এৰি সময়ো নৰখে ৰাখিব নোৱাৰা ধৰি কিদৰে পাহৰো আজি আমি এতিয়া বহুত খেল খেলিলো গতিকে আকৌ আমি পিছবেলা আহিম নহলে মাহঁতে ঘৰত বিচাৰি থাকিব পিছবেলা সোনকালে আহিবা প্ৰত্যেকে ভাটিবেলা সোনকালে আহিবা আমি মোৰ এতিয়া নামাজ পঢ়া হৈছে মই খেলিবলৈ যাওঁ আমি জান মোৰ নামাজ পঢ়া হ'ল মই চাইলৰ লগত এতিয়া খেলিবলৈ যাওঁ মা মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিলো দেউতাৰ আৰু আপোনাৰ মই এতিয়া খেলিবলৈ যাওঁ মা মই ভগৱানৰ আগত প্ৰাৰ্থনা কৰিলো তোমাৰ আৰু দেউতাৰ বাবে মই এতিয়া খেলিবলৈ যাওঁ হে মম মই খেলিবলৈ যাওঁ বাই বাই ৰাণী আহা জলদি বাই মম মই খেলি আহো আহিব ৰবা ইহঁতচোন আহিছে আমাৰচোন দেৰি হ'ল ইহঁত আহিছে
হেৰি আজি এবাৰ মন্দিৰত গৈ সেৱা এটা ল'ম বুলি ভাবিছিলোঁ। কি কয় বা আপুনি? তুমি পাৰিবা জানো? আগে যাওঁ ব'লকচোন। হয় নেকি? তেনেহ'লে তুমি ওলা, মই হাত ভৰি থৈ লওঁ। হেৰি শুনাচোন, মই আৰু ওপৰ পিনে যাব নোৱাৰোঁ। মোৰ গাটো বৰ বেয়া লাগিছে। হয় নেকি? তুমি ইয়াতে অলপ বহা, মই কিবা এটা কৰি আছোঁ। হেৰি ব'লক, ঘৰলৈ যাব। যাম ৰ'বা, তুমি উঠাছো। তুমি ঘূৰি দি আছো। এই মূৰ্তিটো আমি সৰুতে খেল ধেমালি কৰা শিলটো নাছিল নেকি? হয়তো ঠাইখিনিতো এইখিনি আছিল। এইটো কোনে বনালে? ৰাণী, এই মূৰ্তিটোৰ ঠাইত এটা ডাঙৰ শিল নাছিল জানো? হয়তো। কোনে বনালে? কি কৰা? হে ৰ'বাচোন ৰ'বা, তোমালোকে এনেকৈ কাজিয়া কৰি আছা যে? শুনা বাবাত, আমাৰ পৰা দেশমাতৃ নহয়, দেশমাতৃৰ পৰাহে আমি। দেশমাতৃয়ে আজি আমাক থাকিবলৈ ঠাই দিছে। ইফালে নিজ ইচ্ছামতে
ঘূৰিবলৈ স্বাধীনতা দিছে। কিয় দিছে? কাজিয়া কৰিবলৈ নেকি? নহয়, এজনে আনজনৰ লগত এখন ধুনীয়া ফুলনি বাগিচাৰ দৰে সমাজ পাতি বাস কৰিবলৈ। এতিয়া এইবিলাক বাদ দিয়া, এজনে আনজনক ক্ষমা কৰি দিয়া। এতিয়া একেখন মুখ দিয়া। এতিয়াই ঠিক আছে। তোমালোকে এতিয়া মোৰ লগত গোৱা। তোমালোকে মোৰ লগত